কুমাৰী এইটো বয়সত ইমান টান গান এটা এটেম্প কৰাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ আৰু জানানে গীতটি কোনে গোৱা জানো জানা কোনে গোৱা যিহেতু আজি তেখেত আমাৰ মাজত আছে আমাৰ লগত আছে হয়নে গতিকে বিচাৰকসকলৰ ওচৰলৈ যোৱাৰ আগত তেখেতৰ পৰা মই জানিব বিচাৰোঁ কেনেকুৱা পালে আমাৰ ৰাজকুমাৰীৰ গীতটি এইটো গান আজিৰ পৰা 28 বছৰ আগতে ৰেকৰ্ডিং হৈছিলে তাই জন্ম হৈছেহে গোটেই তাই এইটো গান কেনেকৈ গাইছে মই নাজানো ইমান টান কম্পজিশ্যন এইটো কোনে লিখা তুমি জানানে কোনে সুৰ কৰা তুমি জানানে জানি লোৱা এইটো লিখিছিলে আমাৰ মাজত নাই তেখেত এতিয়া তৰুণ শৰ্মা আৰু সুৰ কৰিছিলে উৎপল শৰ্মা এতিয়া বম্বেত থাকে তেওঁ গতিকে তুমি খুব সুন্দৰ গাইছা মা আহিবা নেকি অকণমান ওচৰত মৰম এটা কৰ খুব ভাল লাগিল ৰাকেশ খুব ভাল লাগিল